এই দোস্ত অলপ আন্ধাৰে হৈ গ'ল বলক আজি তেন্তে আজি পূজা চাওঁগৈ আজি কোনো ৰ'জ ভিডিঅ' নহয় বলক তেন্তে আপোনালোকক পূজা এখন মানে মই য'লৈ যাম আৰু তাকে দেখাই দিম আৰু বলক আজি ব্লগিং কৰিছোঁ ব্লগিং অন কৰিব চেষ্টা কৰিছোঁ মানে কিবা বেয়া হ'লে আৰু চাব আৰু উপায় নাই বলক তেন্তে আমি চাওঁগৈ আৰু কি কয় বলক 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 1 minute later এয়া মই যাবলৈ ধৰিছোঁ বলক তেন্তে যাওঁতে মানে দেখাব নোৱাৰিম মানে গাড়ীত মানে ভিডিঅ' কোৱালিটি ভাল নাহিব গাড়ীত যাম ন সেইকাৰণে ভিডিঅ' কোৱালিটি ভাল নাহিব সেইকাৰণে দেখাব নোৱাৰিম বেয়া নাপাব সেইকাৰণে মই স্কিপ কৰিব লাগিব ধন্যবাদ 1 minute later দোস্ত দেখাব নোৱাৰিম বুলি ভাবিছিলোঁ গাড়ীত গৈ থকা কিন্তু এয়া আমি গৈ আছোঁ আৰু পামগৈ আৰু অলপ পিছতে 10 minutes later ফাইনেলি মই পালোহি জামুগুৰি হাটৰ ওচৰতে থকা বেটেলিয়ানৰ পূজাস্থলী সালনি বাৰী এয়া আপোনালোকে বেছি ভিতৰলৈ দেখাবলৈ পাৰ্মিশ্যন নাই বুলি শুনিছিলোঁ বলক অলপ আগলৈ গৈ পেলাই দেখাই দি আছোঁ এই ভিডিঅ' আৰু আগলৈ পৰা পাৰ্মিশ্যন নাই বুলি শুনিছিলোঁ আৰু ইমানখিনি পৰাই দেখাব যদি ভাল লাগিছে যদি লাইক কৰিব আৰু 1 minute later বেটেলিয়ানৰ দুৰ্গা পূজা মণ্ডপৰ পৰা মই বাহিৰত ওলাই আহিছোঁ বাহিৰৰ পৰা দুৰ্গা মণ্ডপৰ দৃশ্য এয়া মই অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ বাউণ্ডেৰীটো অলপ চাই লওক কেনেকৈ ধৰণৰ জগমগৰ পৰিৱেশ এয়া চাই লওক জামুগুৰি হাটৰ সমীপত অৱস্থিত বেটেলিয়ান সালনি বাৰী তাতে এয়া দুৰ্গা মণ্ডপৰ দৃশ্য 1 minute later এয়া দুৰ্গা আছোঁ গেটৰ পৰা গেটৰ এনেই ওলাই অলপ ফাইনেলি আপোনালোকে